हेलो फ्रेंड्स सकलोके स्वागतम जनाइछु मोर यूट्यूब चैनेलले। আজি আছে আমাৰ ঘৰত ৰামায়ণ পাঠ। কিহৰ কাৰণে ৰামায়ণ পাঠ হ'ব অলপ আমাৰ পৰা জানি লওঁ। আজি যে ৰাতিপুৱাই আৰম্ভ ধৰ উঠি পৰা কিহৰ কাৰণে এইজনী হ'ল আমাৰ মা দেই। মই অৰুণা নাথ মই ৰামায়ণ কৰিছিলোঁ। আজি ৰামায়ণৰ শেষৰ অধ্যায় আইসকলক ভক্তিবৃন্দক মাতি আনি মই ৰামায়ণ পঢ়িবলৈ আৰম্ভ কৰিছোঁ। এতিয়া শেষৰ সামৰণি অধ্যায় পঢ়িম। সেয়ে যেন আমাৰ ঘৰখনৰ মংগল হয় তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি বহিছোঁ। মই আজিৰ পৰা নপঢ়া, আজিৰ পৰা ৰামায়ণ শেষ, বেলেগ এখন কিতাপ ল'ম। আজি আৰু কি ৰামায়ণৰ শেষৰ খণ্ড বেলেগ কিতাপ ল'ম। ৰাম সময়কে অমৃত ভাণ্ডু উত্তম উত্তৰা কাণ্ড এহি মানে ভৈলা সমাপতি কৃষ্ণৰ কিংকৰে ভনে ৰাম ৰাম ঘোষা ঘনে পাপ মানে যাওক ধৱতী। আজিৰ পৰা ৰামায়ণ শেষ। আজিৰ পৰা ৰামায়ণ শেষ। স্মৰণ কৰি হৰি বলা হৰি বলা হৰি বলা জয় ৰাম ৰঘুপতি চৰণ স্মৰণ কৰি হৰি বলা হৰি বলা হৰি বলা নাম ধৰ্ম গীতা ভাগৱতক স্মৰণ কৰি হৰি বলা হৰি বলা হৰি বলা সবাৰ গুৰুবন্তী যোজনা গুৰুক আয়কৰ স্মৰণ কৰি হৰি বলা হৰি বলা হৰি বলা অপৰাধ বিনাশন অজু নামে নাৰায়ণ জানি নামে পখিলো হৰণ। মাহঁতে মানে বৃহস্পতিবাৰে সপ্তাহৰ মূৰে মূৰে মানে পুথি পঢ়ে। তেওঁলোকৰ এই আইসকলৰ সৈতে লগ লাগি তেওঁলোকৰ নিজৰ নিজৰ ঘৰত মানে পালাটো কৰে। তো আজি ৰামায়ণৰ শেষৰ খণ্ড সেয়ে ৰাতিপুৱাই আৰম্ভ কৰিছে আৰু এতিয়া মানে খানা খাব, মানে পিকনিক আৰু এনে নিৰামিষ। তো চাই থাকক ভিডিঅ'টো আৰু কি কি বনাইছে মানে বনাইছোঁ আমি দেখুৱাম। এতিয়া পাকঘৰত যাওঁ বলক। এয়া বুন্দিয়া ভুজিয়া আনিছোঁ কালি। এতিয়া ৰামায়ণ পঢ়াটো শেষ হ'ল। তো আইসকলক চাহ দিবৰ কাৰণে এয়া যা যোগাৰ চলিছে। বুন্দিয়া ভুজিয়া, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু আৰু মিঠাইৰ লাড়ু। এইটো হ'ল দালি, বুটৰ দালি আৰু এইফালে ভাজা। এইজনী আমাৰ বংশৰ মানে ডাঙৰ বোৱাৰী। বিলাহী তক কিবা চেনি দিছা না গুড় দিছা? কিবা গুড় দিবি, গুড় দিবা না চেনি নালাগে। আৰু এইজনী মানে মাজৰ আৰু ডাঙৰ নহয় সৰুও নহয়, মিডিয়ামৰ। আৰু এইটা কি? এতিয়া পানী গৰম, এইটা শুকান ভাজি আৰু ভাত হোৱা নাই। এই ভাত হ'ল, লেকলেকা হৈছে ভাতটা। এইজনী হ'ল আমাৰ পেহী। পেহী নহ'লে কিছুৱে নহয় না, পেহী মেন বান্ধৱী। এইবাৰ কি পেহী কি বিলাহীত অলপ আদা দিছা, আলু আৰু এইফালে পনীৰ।